हेलो फ्रेंड्स, वेलकम टू आजुर्स वर्ल्ड। आशा करूँ আপোনালোক সকলোৱে ভালে আছে। এইটো মোৰ সেকেন্ড ব্লগ হয়। আসলতে মই ব্লগ বনোৱাৰ উদ্দেশ্যত ওলাই অহা নাছিলোঁ, কিন্তু হঠাৎ এই অদ্ভুত কাণ্ড এটা দেখি মই চক খাই গ'লোঁ। মানুহবোৰ কেনেকৈ ইমান ইৰেছপন্সিবল হ'ব পাৰে বাৰু? আপোনালোকৰ ঘৰৰ চাৰিওফালেও এনেকুৱা কিজানি হৈ আছে, আপোনালোকে মন কৰিছেনে বাৰু? এয়া চাওক। এই খালী মাটি টুকুৰা, আৰু ইয়াত কি পেলাই থৈছে দেখিছেনে? বেছিভাগ মানুহ যিমানে মডাৰ্ণ নহওক কিয়, যিমানে শিক্ষিত নহওক কিয়, জাবৰবোৰ আনি পেলাব সেই ঘৰৰ ওচৰত থকা মাটি টুকুৰাতে। কিন্তু মই আপোনালোকক যি দেখুৱাবলৈ আনিছোঁ সেইটো হ'ল এইটো চাওক। দেখিছেনে কি কাণ্ড কৰিছে? আগতেতো জাবৰ মাটিতহে পেলাইছিলে, এতিয়া ইলেক্ট্ৰিক তাঁৰ, টেলিফোন টাৱাৰটো ওলমাই থ'ব ধৰিছে। এয়াই হৈছে মানুহৰ পৰিৱেশৰ প্ৰতি দায়বদ্ধতা। আপোনালোক সকলোৱে সমস্যাটো বুজি পালে, কিন্তু ইয়াৰে উপায়টো কি? ইয়াৰে উপায়টো আমাৰ সকলোৰে হাততে আছে আৰু একদমেই সহজ। প্ৰথমে পলিথিন বেগ ব্যৱহাৰ কৰাটো একদমেই বৰ্জন কৰিব লাগে। যিকেইটা বস্তুৰ কাৰণে নহ'লে নহয়, সেইকেইটা বস্তুতহে পলিথিন ব্যৱহাৰ কৰিব লাগে, যেনে মাছ, মাংস ইত্যাদি। সেইকাৰণে বজাৰলৈ যাওঁতে সদায় নিজৰ হাতত মোনা বা বেগ এখন লৈ যোৱাটো খুবেই প্ৰয়োজনীয়। আজিকালি পলিথিন বেগৰ সলনি কাপোৰ কাগজৰ বেগো পোৱা যায়, সেইবোৰ ব্যৱহাৰ কৰিব পাৰি। দোকানীক তেনেকুৱা বেগ দিবলৈ ক'ব লাগে। দ্বিতীয়তে, ঘৰলৈ যিকেইটা পলিথিন বেগ আনে সেইকেইটা পৃথক কৰি ৰাখি দিব লাগে, আৰু যিবোৰ কেঁচা আপোনাৰ পেলনীয়া আৱৰ্জনাবোৰ আছে সেইবোৰৰ লগত কেতিয়াও মিক্স কৰিব নালাগে। আৰু সেই পলিথিনবোৰ ঘৰৰ বাৰীৰ চুকত সৰুকৈ গাঁত খান্দি তাত জমা কৰিব লাগে, নহ'লে ড্ৰাম বা কিবা ডাষ্টবিন থাকিলে তাত জমা কৰি দিব লাগে। তেতিয়া যদি আপোনালোকৰ এৰিয়াটো মিউনিচিপালিটি আণ্ডাৰত পৰে, তেনেহ'লে আপোনালোকে পলিথিন বেগবোৰ আৰু কেঁচা আৱৰ্জনাবোৰ পৃথকে দি দিব পাৰিব, বেলেগ বেলেগকৈ। আৰু যদি গাঁও অঞ্চলত পৰে, তেনেহ'লে আপোনালোকে কেঁচা আৱৰ্জনাবোৰ খেতিৰ কামত সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। ফ্ৰেণ্ডছ, আপোনালোকে যদি ঘৰত এনেকুৱা কিবা কৰে বা আপোনালোকৰ হাতত বেলেগ কিবা সমাধান আছে, তেনেহ'লে আমাৰ কমেণ্ট ছেকশ্যনত জনাব পাৰে। ফ্ৰেণ্ডছ, আজিলৈ ইমানে। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজুৰ্ছ ৱৰ্ল্ড, আৰু বেল আইকনটো দবাই দিব, যাতে আগলৈও এনেকুৱা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিব পাৰোঁ। ধন্যবাদ।